ও বন্তি বন্তি পানী এগুলা চোৱাচোন নিচু ৰ দাদা মেডিকেল ৰিপৰ্টটো আহিলে নাই আইছি ৰ কিন্তু কিন্তু কি মানে দাদা মোৰ বোলে কিডনী ষ্টন হৈছে অপাৰেশ্যন কৰিব লাগিব বোলে যাচোন যা মোবাইলটো লিয়া আনো ৰ হেল্ল' বুঢ়া কওক কি খবৰ আছোঁ দিয়ক মোক এটা সহায় কৰিব পাৰিব নেকি কি মানে মোৰ ভণ্টি এটা অপাৰেশ্যনৰ অলপ পইচা লগা পইচাটোতো মই নোৱাৰিম মোৰে কেইদিন চলিবলৈ টান দিয়ক হ'ব দিয়ক। বিবেক বিবেক আহ বহ পিছে খবৰ কি খবৰ ইমান ভাল নহয় কিয়া ভণ্টিৰ অপাৰেশ্যন কৰিব লগা আছে হয় নেকি কি কৰিম বুলি ভাবিছা এতিয়া এতিয়া অলপ পইচা লাগে পইচা ক'ৰবাত খবৰ পাতি কৰিছা নেকি কেইজনমানক কৰি চালোঁ নাই উপায় পোৱা নাই তই এটা কাম কৰি চাব পাৰ কিনো কানাইক পইচাৰ কথাটো কৈ চাব পাৰ অলপ পইচা লাগে মোৰ তাত কিন্তু কানাই মানুহটো সিমান ভাল নহয় হ'লেও পইচা দৰকাৰ এতিয়া উপায় নাই ল'বই লাগিব তেতিয়াহ'লে মই কানাৰ যোগাযোগ নাম্বাৰটো দিওঁ তই ফোন কৰি সুধি ল'বি আৰু ঘৰত যাই পইচাটো লৈ আহিবি নাম্বাৰটো দিবি আহো দে তই কানাইক খবৰটো কৰি চাবি দে যা হৈ যাব সুতটো দিবি কিন্তু বস সুত কিন্তু এৰি নিদিব মই কানাই হয় কানাই কাকনে ৰূপ ঋতু ও ঋতু ঋতু খবৰ কি তোৰ খবৰ সিমান ভাল নহয় ৰ মোৰ আজি মেডিকেল ৰিপৰ্টটো আহিল কিডনী ষ্টন হৈছে অপাৰেশ্যন কৰিব লাগিব বোলে পইচা লাগিব কিছু লাগিব ৰ দাদাও ফোন কৰি চালা বহুতো দে মই যাই অ দাদা দাদা ঘৰত আছে না তই না পিছে কেবা আহিলি মানে মোক অলপ পইচা লাগছে কিমান লাগে মোক 50,000 মান লাগে সুত বছ সুত বছে কিন্তু সুত নলগাই পইচা ধাৰে নেদে দিম বাৰু মোকতো জানই সুদ দিবা লাগিলেও দিম কিন্তু পইচাটো মোক আজিয়ে লাগে চালিয়া তে বোলো পইচা এনে আছে লৈ আহা ওকে বছ এটো লাগ বছ এখাদিনো সুতটো কিন্তু দিবি ঠিক আছে দাদা আজি এক বছৰ বিবেকৰ খবৰে নাই না এদিন ভোট দিছি না মলিছি তাকে তাক একেবাৰে মাৰ্ডাৰ কৰিছ নেকি কিয়া তোৰ এক্সপিৰিয়েঞ্চ আছে নেকি মোৰ আগতে মহ মাখি মৰা এক্সপিৰিয়েঞ্চ বহুত আছে চুপ থাক বহুত আৰু মাত তাক বিদেশ বিদেশ শুনিনো পইচা দিবি না নাই কিহৰ পইচা আমাৰ কৈছি কাইলৈ পইচা নিদিলেও হ'ব কিহৰ পইচা আমাৰ কৈছি ধৰি লোৱা পইচা নিদিলেও হ'ব তোর মেরে গলি হবনি আমি কি পইচাৰ দাম দিছো নেকি তো হিৰক দা বিবেক দাদা হাতৰ কিবা বোলে কাজিয়া লাগছি হয় নেকি বলচোন
আপোনালোকে ইমান হুলস্থুল কিয় কৰিছে? পইচা ধাৰে নিবাৰে 1 বছৰ লাগা আছিল ঘূৰাই দিবা নাই তই ক'লে হ'ব নেকি মামাই দিকে আগদিছে বন্ধ কৰা বিবেক তোক পইচাৰ দৰকাৰত এখেতে তোক পইচাটো দিছে কিন্তু এতিয়া তই বিপদৰ পৰা উদ্ধাৰ হৈ কিনে এনেকৈ কৰিলে কেনেকৈ হ'ব? আৰু কানাই আপোনাকো কওঁ পইচা ধাৰে দিছে দিয়ক কিন্তু ইমান সুদ লোৱাটো আপোনাৰ কাৰণে ভাল কথা নহয়। হ'ব দে বেছিকৈ নলিও অলপ অলপকৈ ঘূৰাই দিম। হ'ব দে ময়ো আজিৰ পৰা সুতৰ মই নকৰোঁ পাৰিলে সুদ দেওঁ নহয়